নমস্কাৰ, মই মৃন্ময় মেধি। মোৰ ইউটিউব চেনেললৈ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ নতুন ইউটিউব চেনেল। আজি 15 দিনমান হ'ল, বেছি দিন হোৱা নাই বাৰু। তো এই চেনেলটোৰ জৰিয়তে মই এটি কবিতা আপোনালোকলৈ আগবঢ়াইছিলোঁ, গোপন প্ৰেমিক। তো কবিতাটো ইমান ধুনীয়াকৈ আপোনালোকে আঁকোৱালি ল'লে, মোক খুব ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ কমেণ্ট দিছে। কিন্তু মই নিজে নাজানো বাৰু এইটো কবিতা হৈছে নে গল্প হৈছে, তথাপিও আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে বা ইমান ধুনীয়াকৈ আঁকোৱালি লোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আচলতে ইউটিউবত তেনেকৈ মোৰ ভিডিঅ' বনোৱা বা তেনেকৈ একো মোৰ অভিজ্ঞতা নাই, এইবাৰ নতুন অভিজ্ঞতা আচলতে। যিয়ে নহওক, আপোনালোকৰ মাজত আহিছোঁ যেতিয়া মোৰ চেনেলটো আপোনালোকে আগুৱাই নিব আৰু লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব। কবিতাৰ শিৰোনাম পাগল প্ৰেমিক। কথা আবৃত্তিকাৰ মৃন্ময় মেধি। মই হেনো পাগল, মানুহে কয় মই পাগল প্ৰেমিক। এৰা, মই পাগল প্ৰেমিকে হয়। ৰাজপথত ওলাই গ'লে দূৰণিৰ পৰা চিঞৰি চিঞৰি মোক পাগল বুলি জোকায়। এৰা, জোকাবই দিয়াচোন। ৰাজপথত কাগজ বুটলি ফুৰা, পেটৰ ভোকৰ তাৰণাত ডাষ্টবিনৰ পৰা খাদ্য বুটলি খোৱা, ব্যস্ততাৰে গুৱাহাটী মহানগৰীখনৰ নিশাৰ স্তব্ধ ফুটপাথবোৰত নিঃসংগভাৱে শুই থাকোঁ বাবে মই হেনো পাগল। পাৰ্কৰ এন্ধাৰৰ চুকত ধাবা নতুবা বাৰত প্ৰেম লীলা কৰিব নাজানো বাবে মই হেনো পাগল। নিস্বাৰ্থভাৱে তোমাক ভাল পাইছিলোঁ, সেয়েহে আজি মানুহৰ আগত এটি পৰিচয় পালোঁ পাগল। এদিন তোমাক লৈ বহুত সপোন দেখিছিলোঁ, সপোনবোৰ এনেদৰে পলকতে ভাগি যাব বুলি কেতিয়াও ভবা নাছিলোঁ। আজি মোৰ আৱেগ অনুভূতিবোৰ এক সাঁথৰ হৈ ৰ'ল। যিদিনাই তোমাক বিদায় দিছিলোঁ, হৃদয়খন উচপি উঠিছিল। চকুজুৰি হঠাৎ সেমেকি উঠিছিল। ক'ব নোৱাৰো, আজিও তোমাৰ প্ৰতিচ্ছবি বুকুত বান্ধি অতি হেঁপাহেৰে তুমি উভতি অহাৰ বাটত আশাৰে বাট চাই ৰৈছোঁ। তুমি মোক নিৰাশ নকৰিবা দেই, নহ'লে এই মানৱৰূপী দানৱবোৰে মোক যে আৰু পাগল কৰিব। তুমি উভতি আহিবানে? এৰা, অতি সযতনে তোমালৈ মৰম ভাল পোৱাবোৰ কবিতাৰ শব্দবোৰৰ মাজেৰে বুকুত বান্ধি নিশাৰ নিঃশব্দ মাজ নিশা ধৰক পৰক কৰা হৃদয়খন আজি ক্লান্ত হৈ পৰিছে। আজি তোমাৰ মৰমৰ অবিহনে জীয়াই থকাৰ বৰ কষ্ট হৈছেও। কেতিয়াও বাস্তৱ নোহোৱা সপোন এটি বুকুত বান্ধি জীৱন বাটত আগুৱাই যোৱা অফুৰন্ত পাগল প্ৰেমিক।